হেল্ল' নমস্কাৰ বিন্দাছ প্ৰিয়ংকা ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ দৰঙৰ সকলোতকৈ বিশাল খটৰা সত্ৰ। এয়া আমি আহি পালোঁ খটৰা সত্ৰ আৰু ইয়াতে কিছুমান সামগ্ৰী কিনি ল'লোঁ দোকানতে। এয়া কিনি এতিয়া গৈছোঁ ভিতৰলৈ আৰু এয়া কিনি ল'লোঁ আৰু ইয়াতে ধূপ ধূনা আদি সেৱা সন্মান কৰিলোঁ আৰু এতিয়া গৈছোঁ ভিতৰলৈ। আৰু এয়া খটৰা সত্ৰ, যিহেতু মানে ভিতৰত মানে চাকি বন্তি দিব নোৱাৰে, সেইকাৰণে ককাৰ হাততে যিবোৰ বস্তু আনিছিলোঁ ইয়াতে দি দিলোঁ। আৰু এয়া চাওক গাইছ মানুহ, আৰু এয়া হৈছে দৰঙৰ সকলোতকৈ বিশাল খটৰা সত্ৰ আৰু এয়া দৰঙৰ সকলোতকৈ বিখ্যাত সত্ৰখন আৰু এয়া বহুত পুৰণি সত্ৰ হয়। আৰু আমি ইয়াতে বহি আড্ডা মাৰি আছোঁ গাইছ, যিহেতু আড্ডা মেইন ন, আমি আড্ডা মাৰি আছোঁ। আৰু এয়া টিকলিটো কিবা কৈ আছিলে আৰু এয়া বহুত মানুহ হৈছে আৰু আমিও গ'লোঁ আৰু এয়া প্ৰসাদ খাব দিলে। এতিয়া আমি প্ৰসাদ খাই এতিয়া অলপ বাহিৰলৈ ফুৰিবলৈ আহিলোঁ। এয়া সত্ৰখন চাওকচোন, বৰ ধুনীয়া লাগিছে, আপোনালোকে আহিবচোন। আৰু বহুত মানুহে হয় ইয়াতে আৰু আমিও গ'লোঁ আৰু যোন আহিব না আহিব গাইছ। আৰু যিহেতু মানে বৰষুণৰ বতৰ, এইবোৰ পানী হৈছে আৰু আমি এনেকৈ খোজকাঢ়ি আছোঁ এয়া পানীৰ মাজে মাজে। আৰু এই সত্ৰখন বহুত পুৰণি সত্ৰ হয় আৰু ইয়াতে বহুত ধুনীয়াকৈ দিছে ফটো চটো তুলিবৰ কাৰণে আৰু ভাল লাগিছে। আৰু এই পুখুৰীটোৰ ভিতৰত মানে পুখুৰীটোত বহুত মানে কাছ আছে আৰু এয়া বহিবৰ কাৰণে বঢ়িয়াকৈ পাক বনাই দিছে। আৰু এয়া মোৰ ফ্ৰেণ্ড আৰু ভাইটি হয়। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই।